Welcome to my YouTube channel. আজি গৈ আছো নাগালেণ্ড বিগ ফেষ্টিভেল। এই আমাৰ গাড়ী আহিলে ইনোভা আনিছো বে স্টার্ট জার্নি আমার। হর হর মহাদেব, হর হর মহাদেব, মহাদেব ফটফটি ফটফটি এটো ডাইরেক্ট ইয়াত মিলিলে হিনো ও এতে রাইট রং সাইডে চলি যাবি इतनो की लव स्टोरिया केसरिया तेरा इश्क পাহাৰৰ সৌন্দৰ্যই বেলেগ, ইমান ধুনীয়া লাগে, ইমান মজা, মোকতো বিৰাট মজা লাগে কাৰণ তাত এটা পৰিৱেশ যিটো আছে ইমান ঠাণ্ডা পৰিৱেশ, ইমান ধুনীয়া মজা লাগে। গৈ আছো হৰ্ণবিল বিগ ফেষ্টিভেল কহিমা, তো মজা লাগিব, ভিডিঅ'টো চাই থাকিব। পাহাৰৰ যিবিলাক টাউন থাকে ইমান ধুনীয়া লাগে, এইটো কহিমা টাউন চাওক কিমান ধুনীয়া লাগিছে, আৰু লাইটিং যেতিয়া ৰাতি হয় না মজা লাগে, আৰু বহুত ভিউ মজা লাগে। ৰাস্তাৰ কাষে কাষে ইমান সূৰ্যমুখী ফুল, ৱাও কি ধুনীয়া লাগিছে, কিমান মজা লাগে দেখিছে। এইটো জংলী হয়। গাড়ীত সবে মিলি পুৰা ফুল এনজয় কৰিলোঁ, কাৰণ গান লগাই দিছোঁ, গান লগাৰ পিছত পুৰা ডেন্স আৰু গাড়ীতে, আৰু অলমষ্ট পামেই আৰু গেট দেখিছে। পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন, মেইন ডেষ্টিনেশ্যন পালোঁৱে। এতিয়া আমাৰ কিছুমান ফৰ্মেলিটি আছে, আমি গাড়ী পাৰ্কিং কৰিলোঁ, গাড়ী পাৰ্কিঙৰ 100 টকা লয়। গেট পাছৰ কাৰণে ইয়াত কুপন ল'ব লাগিব, 50 ৰুপিজকৈ লয় কুপনটো। ইয়াত কেমেৰা চাৰ্জ একো নলয়। পাই গ'লোঁ এণ্ট্ৰি কুপন। সোমাই যাওঁ ভিতৰত, কি হয় চাওঁ, ভিতৰত কি প্ৰগ্ৰাম আছে, কি ফেষ্টিভেল আছে। ফাৰ্ষ্ট টাইম গৈ আছোঁ নাগালেণ্ড বিগেষ্ট ফেষ্টিভেল, হৰ্ণবিল ফেষ্টিভেল বুলি কয়, এটা চৰাইৰ নাম হৰ্ণবিল। ইয়াত অহাৰ লগে লগে পূৰা ঠাণ্ডা পৰি গ'ল, বহুত ঠাণ্ডা লাগিছে। দেখিছে উইণ্ডোটো নাগালেণ্ড, বাপৰে ভাল লাগিছে, এইফালৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে। ষ্টাৰ্টিং কৰিলোঁ চাবলৈ। আপোনালোক ভিডিঅ'টো স্কিপ নকৰিব, গোটেইখিনি চাব। ময়ো নতুনকৈ চাই আছোঁ, আপোনালোকো নতুনকৈ চাব। কিমান ধুনীয়াকৈ কি বনাইছে আপোনালোক চব চাব পাৰিব। কি ডিজাইন নাগালেণ্ডত কি কি পোচাৰ বা কি ফেষ্টিভেল বা কি কালচাৰ চলি আছে সেইটো চাব পাৰিব। ইয়াত ধুনীয়াকৈ কিছুমান বস্তু বনাইছে, চিট বহাৰ কাৰণে দিছে, আৰু ইয়াত মেপটো দেখিছেনে, ইয়াত কি প্ৰগ্ৰামটো ইয়াত মেপ দিছে, গোটেইখিনি দেখাব পাৰিব মেপখন। এইখিনিয়ে গোটেইখিনি, আৰু মজা লাগি গৈছে। ইয়াত যিটো পৰিৱেশ ইমান ধুনীয়া, ইমান ধুনীয়াকৈ সজাইছে বস্তুবিলাক। নাগা চুকা, नागा चुका ट्रेडिशनल खाना है ये, देख सकते हैं। ये देखिए केनेकुवा যিমান দেখিছে চব হাতৰ কাম, ইমান ধুনীয়া লাগিছে, চব হাতৰ কাম দেখিছেনে। আৰু ইয়াত চাওক চবৰে যিটো ট্ৰেডিশ্যনেল আছে চবৰে ইয়াত দাঙি ধৰিছে, এনেকৈ সৰু সৰু ঘৰ চবকে বনাই লৈছে নিজৰ ট্ৰেডিশ্যনেল যিটো ষ্টাইলত, নিজৰ ট্ৰেডিশ্যনেল যিটো লাগে চবৰে নিজে নিজে বনাই লৈছে। আংগামাই আছে আৰু বহুত আছে ইয়াত, যিমান আছে এইফালে ঢেৰ আছে। এনে শুনা মতে মই 16টা বুলি শুনিছোঁ নাগালেণ্ডত, সেইটো ট্ৰেডিশ্যনেল বুলি। আৰু ডেন্সটো আছে, আপোনালোক চাব পাৰিব অলপ পিছত। আৰু আপোনালোক দেখাই আছোঁ যে কোন ট্ৰেডিশ্যনেল কি ছিষ্টেমত বা কি ছিষ্টেমত ড্ৰেছ পৰিধান কৰে, এইবিলাক দেখাই আছোঁ আপোনালোকক। বহুত ধৰণৰ ড্ৰেছ পৰে, আৰু ছিষ্টেমটো নাজানো আপোনালোক দেখিছেনে নাই, বাট মই দেখা নাই কিন্তু কেতিয়াও। মই সেইকাৰণে আহিছোঁ ইয়াত চাবলৈ, আপোনালোক দেখাবলৈ আহিছোঁ। চাওক কেনেকুৱা হয়, কি ছিষ্টেম হয়, গোটেইখিনি চাব, ভাল লাগিব আপোনালোকক। আমাৰ লগৰে এজন ৰমেন্দা বুলি, ইজনৰ ট্ৰেডিশ্যনেল এইটো হয়, সেইকাৰণে বুজাই দিব আমাক চব। মিউজিক मत टच करो ऐसे, ये तो मालूम है हमको। ये মাল মাল ঘুমাই দিয়ে, মাল শেকে নহয় ঘুমাই থয়, মালটো ৰাখি দিওঁ মাজত ঘুমাই থৈ দিয়ে, গিলাচ আমাৰ বড়ো ভাষাত মানে জান্থা বুলি কয়। খাং গমেই পায়, খাং এইটো গম পায়, এইটো গম পাওঁ, এইটো গমেই পায়। মাইকী মানুহৰ হেৰিত কাপোৰলৈ লাগে। এইটো আমাৰ পুৰণা দিনৰ বাকচ,
অঁ এইটো টুপি আছে ইয়াত ফিক্স কৰি থৈছে লাগে খুলিব পাৰে কিন্তু এইটো গম পাওঁ ডাষ্টবিন নহয় যেতিয়া মালটো যেতিয়া বনাব মদ তেতিয়া আগত ডাঙৰ বাচন বৰ্তন নাছিলে এইটো ব্যৱহাৰ কৰা হয় কলপাত দিব চাইডে চাইডত তাৰপিছত ইমান হেৰি হৈ যোৱাৰ পিছত ইয়াত থুক মাৰি থৈ দিলোঁ আৰু গুলি দি বহাই থাকিব এটা কিবা বাল্টি চালি ৰাখি দিব তলত বস্তু এনেকৈ বহি থৈ এনেকৈ ইয়াত বান্ধি থ'ব চাং তেনেকৈ বুজি পালে এইটোৱে একে মালে সেইটোৱে আৰু এইটো আমাৰ এইটো ডিমাচা ট্ৰেডিশ্যনেল হেৰি ঘৰুৱা কামত ব্যৱহাৰ কৰা হয় আৰু এইটো হ'ল পূজা পাতলত পূজাত অকল পূজাত কৰিব এইটো এনেকৈ এনেকৈ কৰি আচ্ছা আচ্ছা অঁ বলি দিয়ে যে মুৰ্গী ছাগলী কাটিবলৈ আৰু এইটো হ'ল বজাৰ চক কৰি এইটো ব্যৱহাৰ কৰে এইটো কিন্তু খৰি কিবা কিবি নিয়াত ব্যৱহাৰ কৰে দেই এই খাংটো এইটো হ'ল বজাৰ চক কৰোঁতে এইটো লৈ গৈছিলে মাইকী মানুহে মোনা তেনেকুৱা নাছিলে ব্যৱহাৰ কৰিছিলে এইটো আমাৰ আছে বেটা মই দিয়া না মই টানা আৰু মই টানা আকৌ মই এইটো টানে জোৱাল দি এইটো জানে নাঙল নদী নাচাই এবা খোকা খোকা মানে এইটো কি খোকা এইটো মাছ ধৰে যে মাছ ধৰা আছে পানী বৈ গৈছে লগাই দিয়ে আচ্ছা আচ্ছা ওপৰদি পানী এনেকৈ ঝৰ্ণা নিচিনা কৰে এইটো চিনি পায় কি বুলি কয় এইটো চিনি পাওঁ এইটো জানে এইটো জানো এইটো ডাঙৰটো ডাঙৰটো আৰু এইটো পূজা চূজা কৰি বস্তু লাগে পূজা খাংকা জ্বলা বুলি কয় এইটো লাগে খাংকা ভৰাই থব এইটো ঢোল ন ঢোল ये क्या करता है भाई सरदार होता है ना और सरदार लठा बना Yes, आइए, no problem, all are welcome. Thank you. Yeah, this is Lotham Morong. Lotham Morong, no? Yeah, Lotham Morong. Yes. So Lotham Naga. আয়ো নাগালেণ্ডৰ অলপ বন্দুক নাৰি চালোঁ আৰু কেনেকুৱা বন্দুক চালোঁ আৰু ওপৰৰ পৰা দেখিছেনে কিমান ধুনীয়া ভিউ আৰু তলতো বহুত আছে ওপৰতো আছে বহুত ট্ৰেডিশ্যনেল বস্তুবিলাক মোৰ নমুনাটো আছেই অলপ দিলোঁ নমুনা আৰু ওপৰত এইটো কি লিখিছে আৰু এইটো কিনিবলৈ পায় দেখিছেনে কিবা ইণ্টাৰনেশ্যনেল প্লেয়াৰ আহিছে সেইকাৰণে তাক সন্মান কৰিলে সন্মানৰ পিছত এতিয়া মানে ইহঁতৰ যিটো কালচাৰৰ ওপৰত অপেনিং কৰিলে The vegetables are distributed and in return the bride to be receives কছাৰী ট্ৰেডিশ্যনেল ডেন্স হ'ব এতিয়া মজা লাগিব আপোনালোক প্লিজ এইটো স্কিপ নকৰিব ডেন্সটো চাব মজা লাগিছে কালচাৰ বেলেগ কালচাৰ হ'ব এতিয়া লাইফৰ ফাৰ্ষ্ট ট্ৰাই কৰি আছোঁ বম্বু গেম
ইয়াত ফাৰ্ষ্ট প্ৰাইজ 7,000 টকা, ছেকেণ্ড প্ৰাইজ 5,000 টকাত আৰু থাৰ্ড প্ৰাইজ 3,000 টকা। মজা লাগিলে, লাইফ এক্সপিৰিয়েঞ্চ ভাল লাগিলে, বহুত ভাল লাগিলে। ফাৰ্ষ্টৰ লগত ড্ৰ হৈছোঁ মই। ইয়াত ইমান ধুনীয়া আৰ্ট কৰিছে, কিছুমান বুলি নহয়, বহুত আৰ্ট আছে আৰু প্ৰাইজবিলাক বহুত কষ্টলি হয়। বহুত ধুনীয়া আৰ্ট কৰিছে, চব বস্তু ইমান দেখাব নোৱাৰিম, বাট কাঠৰ কিছুমান কাম আছে ইয়াত। ডাঙৰ ডাঙৰ হোটেলত পাইছোঁ আৰু চৰকাৰী যিবিলাক অফিচ আছে সেইবিলাকতো পাইছোঁ। ইমান ৰখা আৰু ধুনীয়াকৈ ৰখা, আৰু বনোৱাটো জানে আৰু কিমান কষ্ট হয়। ভাল লাগিছে পৰিৱেশটো, ইমান ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত। ছেকেণ্ড বিশ্বযুদ্ধৰ কিছুমান মিউজিয়ামত বস্তু ৰাখিছে, যুদ্ধত যিবিলাক হাতিয়াৰ আছিলে সেইবিলাক যিবিলাক ৱেষ্ট হৈছে, কিছুমান বস্তু বেয়া হৈছে, সেইবিলাক চব মিউজিয়ামত ৰাখিছে, ধুনীয়াকৈ ৰাখিছে, দেখিব পাৰিছে। বহুত বস্তু আছে দেই। আৰু দেখিছে কি মানে এনেকুৱা ছিষ্টেমত আছিলে গাড়ীবিলাক, আগৰ যিবিলাক যেতিয়া যুদ্ধ হৈছিলে তেতিয়া গাড়ী এইবিলাক আছিলে, আগৰ অল্ড মডেল আছিলে, গম পায় কিমান আগৰ অল্ড মডেল আছিলে গাড়ী। আৰু ইয়াত যিবিলাক বস্তু ল'ব চব ইয়াত হাতৰে বনাই দিব। ইয়াত চবেই যিমান বস্তু আছে চব হাতৰে, ইয়াত ওচৰতে চব বনাই দিব, আপোনাৰ ওচৰতে বনাই দিব, আপোনাৰ আগফালে বনাই দিব। ইমান ধুনীয়াকৈ বনাই চবে মিলি। আৰু চাওক না কিমান ধুনীয়াকৈ বস্তুবিলাক বনাই আছে। কিবা কপাহৰ কিবা কাপোৰ বনাই আছে, তাৰপিছত আৰু কিবা মাফলাৰ বনাই আছে, বহুত বস্তু বনাই আছে। জানে দেই কামবিলাক, মানে একদম নেচাৰেল হৈ আছে বস্তুবিলাক, চব নেচাৰেল বস্তুবিলাক ইমান ধুনীয়াকৈ বনায়, ভালো লাগে। আৰু দামবিলাক বেছি হয় ন, সেইবিলাকো আমাৰ কাৰণে নহয়, আৰু দামবিলাক আমাৰ কাৰণে নহয়, বহুত দাম বেছি হৈ যায়। এটা মাফলাটোৰ দাম 800, 900 এনেকৈ আহি যায়। আমাৰ ইমান নহয় ন, আমাৰ 100 টকাত হৈ যায়। আৰু বস্তুবিলাক কিমান ধুনীয়াকৈ বনায়। আৰু দেখিছেই কিছুমান বস্তু আছে পাহাৰৰ, এইবিলাকতো ডেঞ্জাৰ জানেই, আৰু আমাৰ ইফালে নচলিব। দেখিছেই চব নিজে নিজে চব বৈ আছে। আৰু দেখিছে কিছুমান বস্তু পাহাৰৰ বস্তু এইবিলাক দেই, আমাৰ ইফালে একচুৱেলি নহয়, কিন্তু বাট ভাল লাগে, এইবিলাক মজা লাগে, নিজৰ হাতেদি বনায়। আৰু বহুত দাম দেখিছেনে, 5,000 টকা। এইটো টুকুৰিৰ দাম 5,000 টকা। চাওক কষ্টলি হয় অলপ। নালিয়া ভাই, অলপ ফটো শ্বট কৰিলোঁ আৰু অলপ এনজয় কৰি ঘৰত গুচি যাম।